হেল্ল' বন্ধুবান্ধৱ কাল নিশ্চয় সকলোৱে ভাল মঙলম আপোনালোকে চাই আছে এছএটেক চেনেল বন্ধুসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন যে ৰিজাল্ট কেতিয়া ঘোষণা কৰিব বহুতো এনেকুৱা ভিডিঅ' বনাইছিল যে 12 তাৰিখে 15 তাৰিখে ৰিজাল্ট ঘোষণা কৰিব কিন্তু 12 তাৰিখ 15 তাৰিখ পাৰ হৈ গ'ল আজিলৈকে কোনো ধৰণৰ ৰিজাল্ট ঘোষণা কৰা নাই তো বন্ধুসকল সেইবাবে মই আপোনালোকৰ মাজত ভিডিঅ'টো লৈ আছোঁ যিটো আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যেটো অফিচিয়াল ওয়েবসাইট হয় এই ওয়েবসাইটত এটা নোটিস বোর্ড জারি করেছে যেটো নোটিসত উল্লেখ আছে আপোনালোকে স্ক্রিনত চাই আছে এই নোটিসত উল্লেখ আছে যে 20 জুন অৰ্থাৎ জুন মাহৰ 20 তাৰিখত ৰিজাল্ট ঘোষণা কৰিব দিনৰ 10 বজাৰ লগে লগে ঠিক আছে বন্ধুসকল পুনৰ কৈছে আপোনালোকক 20 তাৰিখত জুন মাহৰ 20 তাৰিখত ৰিজাল্ট ঘোষণা কৰিব ৰাতিপুৱা 10 বজাৰ লগে লগে তো বন্ধুসকল আপোনালোকে আৰু এটা স্ক্ৰিনত চাইছে যে অফিচিয়াল ওয়েবসাইট হয় আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল assam.gov.in এই ওয়েবসাইটৰ জৰিয়তে আপোনালোকে ৰিজাল্ট চাব পাৰিব নহলে আপোনালোকৰ মাজত অন্য এটা ভিডিঅ' আহিম যেটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে ৰিজাল্ট কেনেকৈ চেক কৰিব তো বন্ধুসকল আজিৰ ভিডিঅ'ত এইখিনি এডভাইস দিবলগীয়া আছে যেহেতু বহুতে ভিডিঅ' বনাইছিল ফেক ভিডিঅ' বনাইছিল যে 15 তাৰিখ 12 তাৰিখত ৰিজাল্ট ঘোষণা কৰিব কিন্তু আজিলৈকে ৰিজাল্ট অহা নাই তো আপোনালোকক পুনৰ কৈছো যে 20 জুন মাহৰ 20 তাৰিখত ৰিজাল্ট ঘোষণা কৰিব দিনৰ 10 বজাৰ লগে লগে তো বন্ধুসকল ঠিক আছে আজিৰ কাৰণে ৰাখিছো পৰৱৰ্তী ভিডিঅ'ত লগ পাম জয়